তো আজি আমি আলোচনা কৰিম ক্লাছ 9 ৰিভিজন চেপ্টাৰৰ এক্সাৰসাইজ R1 কোৱেশ্চন নম্বৰ 10 ৰোমান সংখ্যাৰ 7 নম্বৰ যোনটো কোৱেশ্চন আছে এইটো। তো ইয়াৰ আগত আমি এনেকুৱা টাইপৰ কোৱেশ্চন সলভ কৰিছো অলৰেডি। যদি কোনোবাই চোৱা নাই তেনেহলে আগৰ ভিডিঅ'বিলাক চাই লবা। এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত মই লিংকটো দি দিম লাগিলে। তো চোৱা এইটো যদি আমি সলভ কৰো কেনেকৈ আমি সলভ কৰিম চোৱা ইয়াতে যোনটো হৰবিলাক আমাক দি আছে যত হৰ আছে 1 + √2 নেক্সট ইয়াত আছে √2 + √3 নেক্সট ইয়াত আছে √3 + √4 তো আমি কি কৰিম যোনবিলাক ডাঙৰ অংক হেবিলাক আমি আগত লিখিম আৰু সৰু অংকবিলাক আমি পিছত লিখিম জাস্ট হৰতে লবৰ মানবিলাক আমাৰ সেম থাকিব কোনো আমি এক্সচেঞ্জ নকৰো আৰু এইটো কোৱেশ্চন ইম্পৰ্টেন্ট হয় ঠিক আছে তো ইম্পৰ্টেন্ট বুলি তোমালোকে নোট ডাউন কৰি লবা মই অলপ বিফালৰ পৰা লিখি আছো তো 1 প্লাস কি হ'ব √2 যোনটো আছে ইয়াক আমি কি কৰিম উল্টাই লিখিম মানে √2 আগত লিখিম তো √2 প্লাস কৰিম কি 1 নেক্সট প্লাস আছে প্লাস লিখা 1 আমাৰ সেমে থাকিব ইয়াতে ডাঙৰ কি আছে √3 তো √3 আগত লিখিম প্লাস কি কৰিম √2 লিখিম এগেইন ইয়াতো আমি কি কৰিম সেম কাম √4 আগত লিখিম √4 প্লাস √3 আৰু ওপৰত তোমাৰ কি আছে 1 এতিয়া চোৱা যোনটো √4 আছে √4 ৰ বৰ্গমূল কিমান হয় আমি সকলোৱে জানো √4 ৰ বৰ্গমূল কিমান হয় 2 হয় গতিকে √4 নিলিখি আমি ইয়াতে কি কৰিম অনলি 2 লিখি দিম কাৰণ √4 ৰ বৰ্গমূল কিমান হয় 2 হয় সেই কাৰণে আমি কি কৰিছো √4 ৰ ঠাইত আমি 2 লিখিব পাৰো কাৰণ √4 ৰ বৰ্গমূল কি হয় 2 হয় এতিয়া আমি কি কাম কৰিম এই হৰত যোন দুটা আমাক মান দিয়া আছে সেম মানে আমি লিখিম কিন্তু প্লাস নিলিখি এবাৰ আমি মাইনাসত লিখিম আৰু এই দুয়োটাৰ মাজত আমি পূৰণ কৰিম আৰু যোনটো মান আমি নতুন কৰি পাম হেটো আমি লবত ইনটু কৰিম এবাৰ মই লিখি আছো তোমালোকে চোৱা একদম ইজি তো 2 প্লাস তোমাৰ কি আছে √2 প্লাস কি আছে 1 ব্র্যাকেট ক্লোজ কৰি দিম দিয়াৰ পিছত এই দুয়োটা ডিজিট আকৌ লিখিম সেম তো √2 আৰু 1 লিখিম লিখাৰ পিছত এবাৰ চোৱা ইফালে কি আছে প্লাস চিন আছে ইয়াত আমি কি কৰিম মাইনাস চিন দিলাম দিয়াৰ পিছত এইখিনি বস্তু হবহু আমি কি কৰিম লবৰ লগত ইনটু কৰিম লবত কিমান আছে 1 তো এইখিনি হে জাস্ট এইখিনি আমি লবৰ লগত ইনটু কৰি দিম তো অনৰ লগত যদি আমি ইনটু কৰো ব্র্যাকেট √2 মাইনাস কি হ'ব 1 সেম কাম আমি কৰি যাই থাকিম আগফালে তো 1 আছে 1 আমি লিখিম as it is ইয়াতে চোৱা তোমাৰ কি আছে √3 প্লাস √2 আছে তো ইয়াক যদি আমি কি কৰো হৰ পরিমেয়করণ কৰো তেনেহলে কি হ'ব √3 মাইনাস হ'ব আৰু কি লিখিম আমি √2 সেম এইখিনি মান কাৰ লগত পূৰণ হ'ব অনৰ লগত তো √3 মাইনাস তোমাৰ কি হ'ব √2 নেক্সট প্লাস আছে প্লাস দিলুৱা এগেইন তুমি কি লিখা 1 লিখা ডাঙৰ কৰি আস্ত দি দিয়া 2 প্লাস কি আছে √3 তো সেম আমি কি কৰিম ইয়াতে আমি সেম লিখিম প্লাস ইনটু আমি কি কৰিম মাইনাস কৰিম তো মাইনাস √3 হ'ব ওপৰত এইখিনি মান ওপৰত উঠি যাব তো 2 মাইনাস কি হ'ব √3 এতিয়া চোৱা প্ৰত্যেকটো হৰত আমাৰ কি হৈছে a + b ইনটু a - b ফৰ্মুলাটো আমাৰ কি আছিল a² - b² তো হেতু ফৰ্মুলা ইউজ কৰি আমি কি কৰিম হৰবিলাক আমি সলভ কৰিম এবাৰ সিম্পলিফাই কৰিম সৰল কৰিম তাৰ মান এতিয়া চোৱা অনৰ লগত আৰু এটা বস্তু চোৱা অনৰ লগত যিখিনি টাৰ্মস পূৰণ আছে সেইখিনি হ'ব আমি জানো অনৰ লগত তুমি যিকোনো মান ইনটু নকৰা কিয় হেতু মানে আমি পাও গতিকে অনৰ লগত যদি আমি কি কৰো √2 - 1 ইনটু কৰো তো আমি ওপৰত কি পাম √2 - 1 এ পাম তো 1 লিখাৰ কোনো প্ৰয়োজন নাই এটো আতৰাই দিলে হল ইয়াতে চোৱা a² মানে কি হ'ব √2² হ'ব আৰু b² মানে কি হ'ব এই ক্ষেত্ৰত 1² হ'ব প্লাস আছে প্লাস দিলুৱা ইফালেও সেম থাকিব অনৰ লগত ইনটু কৰিলে কি হ'ব √3 মাইনাস কি হ'ব √2 নেক্সট ইফালে চোৱা a² - b² কৰি দেই এই ক্ষেত্ৰত a আমাৰ কি হ'ব √3² মাইনাস b মানে কি হ'ব এই ক্ষেত্ৰত √2 তাৰ ওপৰত কি হ'ব স্কয়াৰ নিশ্চয় বুজি পাইছা সেম কৰি যাই থাকা আগফালে অনৰ লগত এইখিনি ইনটু কৰিলে 2 মাইনাস কি হ'ব √3 এগেইন তলত যদি আমি কৰো কি হ'ব 2² মাইনাস কি হ'ব b কি হ'ব এই ক্ষেত্ৰত √3 হ'ব তো √3² এতিয়া চোৱা আমি কি কৰিম এই যোনবিলাক আমি স্কয়াৰ কৰিলে হেবিলাকৰ কাম কৰিলাম কিন্তু লব আমি সেমে ৰাখিম লবত আমি কোনো লৰচৰ নকৰো যেনেকুৱা আছে ঠিক তেনেকুৱা ৰাখিম তো √2 মাইনাস কি হ'ব 1 ইয়াতে চোৱা স্কয়াৰ আৰু ৰুট কেনসেল কি থাকিব 2 1² মানে কি হ'ব 1 এ হ'ব তো -1 হ'ব প্লাস আছে প্লাস দিলুৱা লব আমি সেমে ৰাখিম তো √3 মাইনাস কি আছে √2 ঠিকে থাকিব স্কয়াৰ আৰু তলত চোৱা স্কয়াৰ আৰু ৰুট কেনসেল কি থাকিব 3 থাকিব তো 3 লিখা মাইনাস আছে মাইনাস লিখা স্কয়াৰ আৰু ৰুট কেনসেল কি থাকিব 2 থাকিব আগবাঢ়ি যোৱা ওপৰত আমাৰ সেমে থাকিব 2 - √3 ইয়াতে কি আছে 2² কৰিলে আমি কিমান পাম 4 পাম মাইনাস আছে মাইনাস দিলুৱা a² আৰু ৰুট কেনসেল কি থাকিব 3 থাকিব এতিয়া চোৱা এইটো হৰত আমি কি কিবা কৰিব পাৰো নিশ্চয় কৰিব পাৰো হেতু চোৱা ওপৰৰ লবটো আমি সেম ৰাখিম এই ক্ষেত্ৰটো এইটো স্টেপটো তো √2 মাইনাস কি হ'ব 1 ইয়াতে চোৱা 2 - 1 কৰিলে আমি কিমান পাম 1 পাম তো 1 লিখা প্লাস
আকৌ কি আছে √3 মাইনাস কি আছে তোমাৰ √2 সেম লিখা 3 2 3 ৰ পৰা 2 মাইনাস কৰিলে কিমান থাকিব 1 প্লাস লিখা এইটো আমাৰ সেমে থাকিব লব 2 2 মাইনাস √3 4 মাইনাস 3 কৰিলে কিমান পাম আমি 1 পাম তো এতিয়া চোৱা প্ৰত্যেকটো ফ্ৰেকশনৰ ক্ষেত্ৰত প্ৰত্যেকটো ভগ্নাংশৰ তলত আমি কিমান পাইছো হৰত আমি কিমান পাইছো 1 পাইছো আৰু আমি সকলোৱে জানো কি হৰত সদায় 1 থাকে যিকোনো নাম্বাৰৰ তলত তোমাৰ কি থাকে 1 থাকে লেটস সাপোজ x তো x ৰ তলত কিমান আছে ক'লে 1 আছে তো 1 থকা যি কথা 1 নথকা একে কথা ক'ত হৰতহে তেতিয়াহলে হৰত যিমান 1 আছে আমি নিলিখো তেনেহলে আমি মানটো পাম কি √2 - 1 থাকিব প্লাস থাকিব √3 - 2 থাকিব √2 থাকিব প্লাস থাকিব 2 কি থাকিব √3 থাকিব 1 আমি নিলিখো জাস্ট আমি জন্তু মান পাম হেইটো লিখি যাম সোয়া ইয়াতে কি পাম 1 যদি আমি নিলিখো তেনেহলে কি পাম √2 - 1 পাম তো √2 - 1 প্লাস আছে প্লাস লিখিব লাগিব মাস্ট বি তো লিখি দিয়া এইটো 1 আমি নিলিখো তেনেহলে টার্মস আমাৰ কি থাকিব √3 - √2 তো √3 মাইনাস কৰা √2 এইটো প্লাস লিখা তাৰ পিছত 1 আমি নিলিখো কি থাকিব 2 - √3 তো লিখি দিয়া ইয়াতে সোয়া সমসংখ্যক যদি মান থাকে আৰু যদি চিন যদি আমাৰ অপোজিট থাকে তেনেহলে ক্যান্সেল আউট হয় আমি নিশ্চয় জানো ইয়াতে সোয়া লেটস সাপোজ মানি লোৱা তোমাৰ কি আছে x মাইনাস আছে x এতিয়া সোয়া মান দুয়োটা তো আমাৰ সেম আছে কিন্তু ইয়াতে কি হৈছে x ৰ আগত তোমাৰ কি আছে মাইনাস আছে আৰু এটো x ৰ আগত কি আছে তোমাৰ প্লাস আছে তো মান সেম আছে কিন্তু চিন বিলাক বেলেগ থাকিলে আমি কাটি দিব পাৰো তো এই ক্ষেত্ৰত আমি সেম কৰিম সোয়া √2 ৰ আগত কি আছে প্লাস চিন আছে আৰু এই √2 ৰ আগত কি আছে মাইনাস চিন তো নিশ্চয় এটো ক্যান্সেল হৈ থাকিব 0 তো 0 আমি লিখাৰ প্ৰয়োজন নাই ইফালে সোয়া √3 আছে প্লাসত ইফালে সোয়া √3 আছে মাইনাসত তো এটো ক্যান্সেল হৈ যাব ইয়াতে সোয়া ইয়াত আছে -1 ইয়াত আছে +2 তো 2 ৰ পৰা যদি আমি 1 মাইনাস কৰি দিও তেনেহলে আমাৰ হাতত কিমান থাকিব 1 থাকিব তো এইটো হ'ব আমাৰ কাৰণে কি ফাইনাল আনসার তো আনসারত আমাৰ কিমান আহিছে 1 আহিছে তো নিশ্চয় কোৱেশ্চনটো বুজি পাইছা ইজি কোৱেশ্চন আছিল প্ৰথম কাম আমি কি কৰিছো যোনটো ফ্ৰেকশন আমাক দিয়া আছিল এই ফ্ৰেকশনৰ যোনটো তোমাৰ হৰ আছিল হৰত থকা মানটো ডাঙৰ যোনটো আছিল এটো আমি আগত লিখিছো সৰুটো পিছত লিখিছো লিখাৰ পিছত আমি কি কাম কৰিছো হৰত যোন দুটা সেম মান আছিল সেই দুয়োটা আমি সেম মান লিখিছো কিন্তু চিন হে আমি উল্টাই দিছো যেনেকৈ ইয়াতে প্লাস আছিল ইয়াতে আমি মাইনাস লিখিছো লিখাৰ পিছত এইটো আমি কি কৰিছো লগৰ লগত ইনটু কৰিছো প্ৰত্যেকটোৰ ক্ষেত্ৰত আমি এনেকৈ কৰি লাষ্টত আমি ফৰ্মুলা ইউজ কৰিছো ফৰ্মুলা ইউজ কৰাৰ পিছত আমি ক্যান্সেল আউট কৰি প্লাস মাইনাস কৰি আমি লাষ্টত আনসারটো কিমান পাইছো 1 পাইছো তো ইম্পৰ্টেন্ট কোৱেশ্চন হয় 2 নাইবা তোমাৰ 3 নম্বৰ থাকিব তো ধুনিয়া কৰি এইটো চাই লবা আৰু নোট ডাউন কৰিবা ইম্পৰ্টেন্ট বুলি ধন্যবাদ